নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক আমাৰ ট্ৰেণ্ডিং অসমীয়া চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। সকলো বন্ধু বান্ধৱীলৈ মই নতুন বছৰত শুভেচ্ছা থাকিল। আজি মই নতুন বছৰৰ বাবে কেক এটি বনাবলৈ লৈছোঁ আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। তেনেহ'লে আহকচোন পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই কেক বনাবলৈ লৈছোঁ আৰু কেক বনাবলৈ এয়া মই 3টা কণী লৈছোঁ। এয়া কণীখিনি ইয়াত দি লৈছোঁ। এইটোকে অতি সহজতে বনাব পাৰি। আৰু এতিয়া এয়া আধা কাপ চেনি লৈছোঁ, গুড়ি কৰি লৈছোঁ, দি লৈছোঁ। এয়া এইখিনি মিক্স কৰি ল'ম এনেকৈ। এয়া এইখিনি হৈ গ'ল। এনেকৈ আপোনালোকে বিটাৰ নহ'লে ভালদৰে চামুচেৰেও এইখিনি ভালদৰে বিট কৰিব পাৰিব। এতিয়া ইয়াত মই আধা কাপ ৰিফাইন অইল লৈছোঁ। এয়া এইখিনি হৈ গ'ল। এইখিনি এতিয়া মই চাইডত ৰাখি দিম আৰু আমি বেটাৰৰ কাৰণে ময়দা ৰেডি কৰি এতিয়া এনেকুৱা এখন চালনী লৈছোঁ আৰু ইয়াত মই একাপ ময়দা লৈছোঁ। এয়া 1 টিস্পুন বেকিং পাউডাৰ লৈছোঁ। এয়া হাফ টিস্পুন বেকিং ছ'ডা লৈছোঁ। এয়া ভালদৰে এনেকৈ চালনীৰে চালি ল'ব। এয়া এইখিনি হ'ল। এতিয়া অলপ অলপকৈ দি পেলাই আমি বেটাৰটো তৈয়াৰ কৰি লওঁ। এয়া 1 টিস্পুন ৰ'জ এচেঞ্চিয়েল দি লৈছোঁ। ভালদৰে মিলাই লৈছোঁ। ইয়াত আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে কালাৰো দিব পাৰে, মই আজি কিন্তু নিদিওঁ। এয়া এনেকুৱা ডাঙৰ টিন লৈছোঁ আৰু এইটো গ্ৰীজ কৰি লৈছোঁ। এতিয়া বেটাৰখিনি ইয়াত দি লওঁ। এয়া এইটো টেপ কৰি লৈছোঁ আৰু আজি মই এইটো অভেনত কৰি 10 মিনিটৰ কাৰণে প্ৰিহিট হ'বলৈ দিছোঁ অভেনটো। এতিয়া 180 ডিগ্ৰীত মই এইটো দি লৈছোঁ 20 মিনিটৰ কাৰণে। এয়া 20 মিনিট হ'ল। মই কেকটো উলিয়াই লৈছোঁ আৰু এনেকুৱা শলা এডাল লৈছোঁ আৰু কেকটো এনেকৈ চাইছোঁ হৈছে নে নাই। এয়া লাগি অহা নাই, গতিকে কেকটো আমাৰ হৈছে। বেলেগ বেলেগ অভেনত বেলেগ বেলেগ টাইম লয়, গতিকে আপোনালোকে চেক কৰি ল'ব। এতিয়া অকণমান সময়ৰ কাৰণে এইখিনি মই ঠাণ্ডা হ'বলৈ দিম। ইয়াত দেখিছেনে কেকটো কিমান ধুনীয়া হৈছে। এতিয়া কেকটো উলিয়াই লওঁ। এয়া কাগজখিনি উঠাই ল'ব ভালদৰে। এয়া কেকটো উলিয়াই ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া মই এইটোবোৰ কাটি উলিয়াম। এয়া দেখিছেনে কিমান ধুনীয়া আমাৰ কেকটো হৈছে। গতিকে ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে, যদি ভাল পালে তেনেহ'লে লাইক এটা দি যাব বুলি আশা কৰিলোঁ। আৰু যদি আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আমাৰ কোনো নতুন ভিডিঅ' দিলে আপুনি প্ৰথমতে। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ থাকিল।